দৰঙীয়া ৰন্ধন তৰফৰ পৰা মই আপোনালোক সকলোলৈকে নমস্কাৰ জনাইছোঁ। আজি মই গৰু গাখীৰৰ পেৰা বনাম। এয়া মই ইয়াতে 2 পোৱা গাখীৰ আছে আৰু ইয়াৰ লগত চেনি দিব লাগিব 2 কাপ। এয়া মই চেনি দিছোঁ 2 কাপ। এতিয়া এইখিনি গৰম কৰি উতলাই থাকিব লাগিব। এনেকৈ গৰম কৰি থাকিব লাগিব, প্ৰায় আধা ঘণ্টামান সময় এনেকৈ লৰাই থাকিব লাগিব। এয়া গাখীৰখিনি ঘন হৈ আহিছে, এতিয়া এনেকৈ অকণমান সময় লাৰি থাকিব লাগিব। মই 2টা তেজপাতো দিছোঁ, তেজপাতো দিব পাৰি, কিছুমানে আকৌ ভাল নাপায়, ভাল পোৱাগিলাকে দিলেই হ'ল। এয়া এনেকৈ অকণমান গোট মাৰিব লাগিব। এয়া ঘন হৈ আহিছে, ঘন হৈ অহাৰ সময়খিনিত খুব লৰাই থাকিব লাগিব এনেকৈ, নহ'লে তলত লাগিব। এয়া তলত লাগিব দিব নালাগে। এয়া খুব ঘনাই লৰাই থাকিব লাগিব। এয়া নমাবৰ হৈ গ'ল, এতিয়া এইখিনি নমাম আৰু অকণমান লাৰিছোঁ। এতিয়া এইখিনি নমাব হৈ গ'ল। আমাৰ চচটোৰ পৰা নমালো। এতিয়া এইখিনি অকণমান ঠাণ্ডা হ'ব দিব লাগিব, গৰমে পুৰিব। ঠাণ্ডা হোৱাৰ পিছত মই এতিয়া এটা এটাকৈ বনাম। এয়া মোৰ পেৰাকেইটা বনোৱা হৈ গ'ল। আপোনালোকে এনেকৈ বনাবচোন, খাই ভাল লাগিলে কমেণ্টত জনাব। আজিলৈ ইমানেই, ধন্যবাদ।